1802.4 কিলোমিটাৰ হ'ল আৰু আহি পালোঁ ফাইনেলি। তো লাইফৰ সবচে লংগেষ্ট যদি সেল্ফ ড্ৰাইভিং জাৰ্নি হ'ব মোৰ এইটো, যিটো অকল প্লেইন নহয়, একদম হাৰ্ডেষ্ট ৰোডৰ পৰা হিলৰ পৰা শ্লাইডিঙৰ পৰা সকলোখিনি আছে। তো নমস্কাৰ সকলোকে আকৌ এবাৰ। বহুত দিনৰ মোৰো তাতে এটা ট্ৰিপ যাম। ট্ৰিপটো হ'ল আমাৰ তামুলপুৰৰ পৰা গুৱাহাটী হয়, তেজপুৰ হয়, ভায়া লখিমপুৰ জনাই অৰুণাচল প্ৰদেশ। আৰু লাষ্ট ভিডিঅ'টোত কোৱালিটি বহুত বেয়া হৈ গৈছিলে শেষলৈকে, কাৰণ মোৰ মোবাইলটো বেয়া হৈছিলে আৰু মোবাইলৰ কোৱালিটি ইম্প্ৰুভ কৰিবৰ কাৰণে মই মোবাইলটোৱে চেঞ্জ কৰিলোঁ। এতিয়া আইফোন লৈছোঁ। আশা কৰিছোঁ আপোনালোকে এতিয়া মোৰ ভিডিঅ' কোৱালিটি ভাল পাইছে, ভইচ কোৱালিটি ভাল পাইছে। তো আজি ভিডিঅ'টো ইমানতে আৰম্ভ কৰোঁ আৰু লগতে মই মোৰ স্পীডোমিটাৰ 0 কৰিছোঁ, কাৰণ মই গুৱাহাটী গ'লেও আহোঁতে তেজপুৰৰ পৰা এটা এনেকৈ শ্বৰ্টকাট আছে, ভায়া ৰৌতা হয়, ওদালগুৰি হয়, তেনেকৈ আহিম। তো অভাৰঅল কিমান কিলোমিটাৰ জাৰ্ণি হয়, আমি 3 ডেইজৰ জাৰ্ণি কৰিছোঁ, প্লেন কৰিছোঁ। আমি যাম ৰয়িং অৰুণাচলৰ, তাৰ পাছত পৰশুৰাম কুণ্ড যাম আৰু দুই এটা লোকেশ্যন চাগে এড অন হৈ যাব পাৰে। সেইখিনিৰ ভিতৰত আমি চব প্লেন কৰি আমি 4জন যাম। মই মোৰ ফ্ৰেণ্ড এজনী, তাইৰ হাজবেণ্ড আৰু মোৰ তামোলপুৰৰ ফ্ৰেণ্ড এজন। তো আমি 4জন যাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকৰ ছাপোৰ্টখিনিৰ বাবে বহুত বহুত ধন্যবাদ। আহক আজি ভিডিঅ'টো ইমানৰ পৰা ষ্টাৰ্ট কৰোঁ। তো এতিয়া প্ৰায় 6:15 হ'ল আৰু আহি ৰমেশ তিনিআলি পালোঁ। খানাপাৰাত সোমাইছিলোঁ, বা এজনীৰ বিয়া আছিলে, বাৰ বিয়া খালোঁ। এতিয়া ৰমেশ তিনিআলিত আহিছোঁ, মানে আমি জাগিৰোড হৈ নাযাওঁ, চন্দ্ৰপুৰেৰে মৰিগাঁও হয়, তেনেকৈ তেজপুৰ যাম। সেইটোত শ্বৰ্টকাট হয় ফাৰ্ষ্ট অফ অল, এণ্ড ছেকেণ্ড থিং টলগেট কেইখন বাইপাছ হৈ যায়, তো সেনেকৈ যাম। আৰু ৰাতি তেজপুৰত এতিয়া ডিনাৰ কৰিম লগৰ এজনীৰ ঘৰত। তাৰপাছত আমি তাৰ পৰা 11:30-12 মানত জাৰ্ণি ষ্টাৰ্ট কৰি দিম। তেতিয়া আৰ্লি মৰ্ণিং আমি আছাম বৰ্ডাৰ পাই যাম। তাৰপিছত আমি বৰ্ডাৰ ক্ৰছ কৰি দুপৰীয়া নহয় 10টা মানৰ ভিতৰত চাগে ৰয়িং পাই যাম। সেইটো প্লেন, চাওঁ এতিয়া কি হয়। এতিয়া প্ৰায় 9:21 হ'ল। আমি এতিয়া কলীয়া ভমৰা পালোঁ। বাহিৰতটো একো নেদেখিব, বাট কলীয়া ভমৰা পালোঁ। আমি এতিয়া তেজপুৰ পাম আৰু এৰাউণ্ড 15 মিনিটছমান পিছত, 15-20 মিনিটছত। তাৰপিছত আমি তাত ডিনাৰ কৰিম ফ্ৰেণ্ডজনীৰ ঘৰত। তো আমি ঘৰৰ পৰা এতিয়া 535 কিলোমিটাৰ্ছ আহিলোঁ। এতিয়া টাইম হৈছে 5:20 ইন দ্য মৰ্ণিং আৰু আমি পালোঁ ধেমাজি। আৰু কিমান যে আছে ড্ৰাইভ কৰিবলৈ। আজি ৰয়িং পাওঁতে চাগে এৰাউণ্ড 10টামান বাজি যাব আৰু 5 আৱাৰ্ছটো লাগিব। তথাপিতো মানে ৰাস্তা বহুত বেয়া মেইন থিং, আৰু হাইৱেত যিটো ড্ৰাইভিং কৰাৰ এক্সপিৰিয়েঞ্চ সেইটো ইয়াতে নাই। মানে এনেকুৱা ৱৰ্ষ্ট নেশ্যনেল হাইৱে অসমত বহুত কম আছে চাগে। কোনোবাই যদি লোকেলি কমেণ্ট কৰিব বিচাৰে ইয়াতে এইটো ভাল বুলি, মই ক'ব বিচাৰিম 2020ত আহিছিলোঁ, 2021ত আহিছিলোঁ। ইম্প্ৰুভাইজেশ্যন একো নাই, অলপো ইম্প্ৰুভ হোৱা নাই, সেনেকেই আছে। তো কোনোবাই যদি ড্ৰাইভিং স্কিল বঢ়াব বিচাৰে এইটো ৰাস্তাত ড্ৰাইভিং কৰিলে হ'ল এবাৰ ডেফিনেটলি। মতলব কৈ নহয় ডিফিকাল্ট ৰোডছ মেক্স স্কিল ড্ৰাইভাৰ, এইটো ৰাস্তাই নিশ্চয় আপোনাক স্কিল ড্ৰাইভাৰ বনাই দিব। তো এতিয়া আমি পালোঁ জোনাই, কিন্তু অকণমান টোপনি লাগিছে। ফাইনেলি টোপনি লাগিলে অকণমান টাইম ৰৈ দিওঁ, ফ্ৰেছ হওঁ, কিবা অকণমান খাওঁ, তাৰপিছত আমি জাৰ্ণি ষ্টাৰ্ট কৰিম। তো এতিয়া জোনাইতে অকণমান ৰৈ দিওঁ 15-20 মিনিট। আমি অৰুণাচলত সোমালোঁ পাছিঘাটলৈ। ইয়াৰ পৰা 33 আছিলে, 2 কিলোমিটাৰমান আগত। আৰু আমাৰ ডেষ্টিনেশ্যন হ'ল ৰয়িং. Rowing is about 129 kilometers away, and this is the scenario. Woo! So excited! Into the wild type লাগিছে চাওক। আৰু এখন অটোপাইলট মোডত আছে। নে চিনাৰী চাওক না, নিশ্চয় চাইছে। চিনাৰী তো আমি এতিয়া পাছিঘাট এৰিলোঁ। ৰয়িঙলৈকে ইয়ালৈকে 96 কিলোমিটাৰ আছে ইয়াৰ পৰা। এখন ব্ৰিজ দেখিলোঁ আৰু চিনাৰী দেখা পালোঁ। চিনাৰীবিলাক চাওকচোন। সেইকাৰণে জাষ্ট 2 মিনিট ৰখিলোঁ, গাড়ীখনকো ৰেষ্ট দিয়া নাই, গোটেই ৰাতি ড্ৰাইভ কৰি আছোঁ। মিথুন যে এইবিলাকে
তেজু 68 কিলোমিটাৰ্ছ আৰু ভৈৰৱকুণ্ড চৰি পৰশুৰামকুণ্ড হ'ল 117 কিলোমিটাৰ্ছ। আমি গৈ আছোঁ আৰু 90 ইটছ 12 o'clock। কেইটাত তেজু পাওঁ আপোনালোকেও চাব, আমিও গম পাম নাজানো। আগত ৰাস্তা কেনেকুৱা নাজানো। এভৰিথিং ইজ মিষ্টি ফৰ আছ ৰাইট নাও। মাজত আমাৰ হাৱা দিছে, বতাহ পূৰা ধুমুহা আহিছে। এইটো তলৰ ৰাস্তা, এনেকৈ আমি আহি এনেকৈ যাম এতিয়া। দিছ দ্য ৰোড। চাওকচোন ৰাস্তাটো চাওক, ইয়াৰ পৰা হেভিলি লেণ্ডশ্লাইড হৈছে, লেণ্ডশ্লাইড হৈ গোটেই ৰাস্তাটো ব্লক। ইয়াৰ পৰা মাত্ৰ 3.3 কিলোমিটাৰ আছে। জলদি কৰো। ইয়াৰ পৰা ইয়াতে হেভি লেণ্ডশ্লাইড হৈ আছে, ৰাস্তা কমপ্লিটলি বন্ধ। দেখালোঁ আপোনালোকক। আমি ৰিটাৰ্ণ যাব লাগিব ইয়াৰ পৰা। চাওক এনেকৈ হেভি লেণ্ডশ্লাইডৰ মাজত আছোঁ আমি একদম। সোমাই যাম আৰু ন। তো কালি আমি গোল্ডেন পাগোডা চাই আহি নামচাইত ষ্টে কৰিলোঁ। নামচাইত এক্সপিৰিয়েঞ্চ একেবাৰে বেয়া। হোটেল বিচাৰি বিচাৰি মানে নাই, একদম হোটেলৰ এভেইলেবিলিটি বহুত কম আছে আৰু একদম চিপ কোৱালিটিৰ হোটেলত বহুত হাই প্ৰাইচ। যিয়ে নহওক তাত কিবাকৈ থাকিলোঁ কালি। থাকি এতিয়া গৈ আছোঁ পৰশুৰামকুণ্ড। তো আমাৰ মেইন এণ্ড ফাইনেল ডেষ্টিনেশ্যনটো সেইটোৱে আছিলে। ইয়াৰ পৰা 80 কিলোমিটাৰ্ছ দেখাই আছে। আকৌ ৰিটাৰ্ণ আহিম, মানে ভায়া গল্ডেন পাগোডা আমি পৰশুৰামকুণ্ডত যাম। কিন্তু তেজু নপওঁতে এটা এক্সট্ৰা শ্বৰ্টকাট ৰাস্তা আছে, সেইটোৱে যাম। কেনে এটা মানে ৱেডাৰ পূৰা ফালি আছে বতাহে চাওক। বাট খালী ঠাইৰ কাৰণে অলপমান তো কথাটো হ'ল সেইপিনৰ পৰা সোমাই কাকপথাৰেৰে আহিলে তো ধলাশদিয়া ব্ৰিজখন নাপায়। ধলাশদিয়া ব্ৰিজখন যোৱা নাই আৰু আপাৰ আছাম তেনেকৈ অহা নহয়। তো প্লেন বনালোঁ অকণমান লাগে ইউটাৰ্ণ আৰু লাগে ওলোটা ফালে যাওঁ। বাট 28 কিলোমিটাৰ্ছ দেখাই আছে ইয়াৰ পৰা। ধলাশদিয়া ব্ৰিজখন যাওঁ, এবাৰ ধলাশদিয়া ব্ৰিজখন চাই আহোঁগৈ। এটা টাইমত বহুত ফেমাছ আছিলে যেতিয়া উদ্বোধন কৰিছিলে। ফাইনেলি ধলাশদিয়া ব্ৰিজ 19.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰিজ। ৱাও, এই ট্ৰিপটো বহুত ভাল লাগিলে। শদিয়াৰ পৰা গোটেই অসম, ওপৰ অসমৰ গোটেই পাৰ্টটো হ'ল। আপাৰ আছামটো গোটেই কভাৰ হ'ব। অৰুণাচল প্ৰদেশৰো অলমষ্ট 30-40% কভাৰ কৰি দিলোঁ। চ' ভালেই লাগিলে। এটা ঠাই আছে তাতে এখন ধাবাত সোমাইছোঁ, নিউ খৰিকা বুলি। তাতে ৰুটি আৰু চিকেন অৰ্ডাৰ কৰিছোঁ। সেইটো খাই এতিয়া গৈ থাকিম। আজি মানে ষ্টে নকৰোঁ ক'তো, যে গৈ থাকিম অভাৰ নাইট। আজিও ড্ৰাইভ কৰিম। তামোলপুৰ কালি চাগে মৰ্ণিং পাম। তামোলপুৰ পাওঁতে পাওঁতে 8-9 বাজিব চাগে, 10টাও বাজিব পাৰে। সিমানমান টাইম লাগি যাব, সেইখিনি জানো আৰু। য়েছ, গৈ আছোঁ তেতিয়ালৈকে। তো এতিয়া ৰাতি প্ৰায় 2:45 হৈছে। আমি আহি পাইছোঁ নামদাং। আমি আছোঁ এতিয়া নামদাঙৰ শিলৰ শাকত। এইটো নামদাঙৰ বৰ নামঘৰ আৰু সেইখন শিলৰ শাকো। আজি মুঠতে লাইফৰ চবচে লংগেষ্ট জাৰ্ণি ড্ৰাইভ কৰি আছোঁ নন ষ্টপ অকলে। বলক ভালে ভালে আৰু ধীৰে ধীৰে গৈ থাকোঁ। Day 5 তো এতিয়া 5:15 হ'ল। আমি আহি এতিয়া বোকাখাট পালোঁ। লাহেকৈ এতিয়া কাজিৰঙা পাম, তাৰপিছত কলিয়াবৰ, তেজপুৰ, ঠেলামাৰা, তেনেকৈ গৈ ৰৌতা, ওদালগুৰি, তামুলপুৰ। এৰাউণ্ড চাই দি আছোঁ একজেক্টলি কিমান আছে। 236 কিলোমিটাৰ্ছ আছে আকৌ ঘৰলৈকে। 5 hours দেখাই আছে। তো 10:15 ঘৰ পাব লাগে। হ'ল
জাষ্ট ওদালগুৰিতে আছোঁ আৰু মেইন টাউনখন পাৰ কৰিলোঁ। ইয়াৰ পৰা তামোলপুৰ আৰু 62 মাজতে 15-20 মিনিটমান ৰখিলোঁ আৰু এঠাইত 15 মিনিটমান ৰখিলোঁ। সেইখিনি আছিলে ৰৌতা বুলি কয়, চৰি ঢেকীয়াজুলি বুলি কয়। তাত ৰুটি খালোঁ, ব্ৰেকফাষ্টটো মানে কৰিলোঁ, ব্ৰাছ কৰিলোঁ, গাড়ীখনক ৰেষ্ট দিছোঁ। একচুৱেলি নতুবা এটা আহি থাকিলোঁ, গৈ আছোঁ বাট স্পীডত চলাও নাই, 50-60 এনেকৈ গৈ আছোঁ আৰু মুঠতে নন ষ্টপ তামোলপুৰ আজি আমি যাই আহিম। ৰেকৰ্ড এটা ৰেকৰ্ড। চ' এতিয়া 11:45 হ'ল আৰু 1802.4 কিলোমিটাৰ হ'ল আৰু আহি পালোঁ ফাইনেলি। তো লাইফৰ চবচে লংগেষ্ট যদি চেল্ফ ড্ৰাইভিং জাৰ্ণি হ'ব মোৰ এইটো, যিটো অকল প্লেইন নহয়, একদম হাৰ্ডেষ্ট ৰ'ডৰ পৰা, হিলৰ পৰা, লেণ্ডশ্লাইডিঙৰ পৰা সকলোখিনি আছে। তো ফাইনেলি আহি পালোঁ ঘৰ। I'm home.